আপোনালোক সকলোলৈ মৰম আৰু চেনেহ জনাই আমাৰ এই ব্লগটো আজি আৰম্ভ কৰিছোঁ। আজি আমি আহি আছোঁ অৰুণাচল প্ৰদেশত অৱস্থিত নামচাই জিলালৈ। আপোনালোকে আহি পাইছে নেকি? আমি ফাৰ্ষ্ট আহিছোঁ। ভুটনি বনি আছে, ভুটনি। এই হাতত জেতুকা লগালোঁ আজি। বাবু কিবা নকয় মুখখন মিলিলে কি হ'ব? অৰুণাচল প্ৰদেশলৈ যাবলৈ যিহেতু পাছ লাগে, সেইকাৰণে মোৰ হাজবেণ্ডে পাছ বনাই আছে আৰু আমি অলপ ৰখি ঠাণ্ডা খাই আছোঁ, মানে ঠাণ্ডা। আৰু এনেদৰে গছৰ মাজে মাজে আমি আগবাঢ়ি গৈ আছোঁ নামচাই জিলালৈ। আৰু নামচাইত অৱস্থিত আছে এটা সুন্দৰ সোণালী ৰঙৰ মন্দিৰ, মানে বুদ্ধসকলে বিশ্বাস কৰা বুদ্ধিষ্ট টেম্পল। আৰু এই মন্দিৰটোৰ নাম হৈছে গল্ডেন পাগোডা। আৰু আমি এতিয়া আহি পালোহি গল্ডেন পাগোডা টেম্পলত। আহকচোন আমি চাওঁ। আমি সকলো পৰিয়াল মিলি আহিছোঁ। এয়া মোৰ শাহুমা, মোৰ ডাঙৰ ভণ্টি, ননন, সকলোবোৰ আহি আমি উপস্থিত হৈছোঁ বৰ্তমান বুদ্ধিষ্ট টেম্পলত। আৰু এইফালে মই আছোঁ। এয়া চাওকচোন, এটা ইমান ধুনীয়া পৰিৱেশ। আৰু এইফালে চাওকচোন, এটা সুন্দৰ নাজাৰা। আমি চাৰিটা, আমাৰ ডাঙৰ ভণ্টি, মাজু ভণ্টি, ননন সকলোবোৰ আহিছোঁ। আৰু লগতে এতিয়া ফটো ছেশ্যন আৰম্ভ হৈছে। সকলোৱে ফটো তুলি আছে। সেয়ে আৰু ইয়াতে দৰ্শন কৰিলোঁ। বহুত দিন চব চাই আছিল, ভালেই লাগিছে। অৱশ্যে আজি ৰ'দটো বহুত দিছে, তথাপিও ভাল লাগিছে আৰু ঠিকে আছে। আমাৰ এইফালে গোটেই ফেমিলিবোৰ লগ লাগি আছে। এইফালে মাজু ভণ্টি, এইফালে আমাৰ ডাঙৰ ভণ্টি আৰু ডাঙৰ জোঁৱাই, আৰু এইফালে আমাৰ পালি ভণ্টি। গল্ডেন পাগোডা টেম্পলটো আৰু এটা নামেৰে জনাজাত গংমু খাম। বিশেষকৈ টাই খামতি ভাষা লোকসকলে এই টেম্পলটোক বিশ্বাস কৰে। আৰু এই টেম্পলটো আৰম্ভণি কৰিছিল 2010 চনত আৰু বৰ্তমান অৰুণাচল প্ৰদেশৰ নামচাই ডিষ্ট্ৰিক্টত অৱস্থিত। বিভিন্ন ৰাজ্যৰ পৰা অহা পৰ্যটকসকলৰ কাৰণে এটা আকৰ্ষণীয় কেন্দ্ৰবিন্দু হৈ পৰিছে। আৰু আমিও আহিলোঁ চাবলৈ, ভাল লাগিলে। আৰু শেষবাৰৰ বাবে আমি সেৱা জনাবলৈ আগবাঢ়ি যাওঁ মন্দিৰৰ ভিতৰলৈ। সেৱা জনাই আমি আহিলোঁ। আহি আমাৰ পিছৰ কাৰ্যসূচীলৈ আমি আগবাঢ়ি যাম। আৰু আমি আজি ৰাতিটো কটাম দীঘাৰু ৰিজৰ্টত। আপোনালোকে আমাৰ অসম দৃষ্টি চেনেলটো চাই যাব, যাতে অসমৰ বিভিন্ন ৰাজ্যসমূহ, অসমৰ বিভিন্ন জেগা বাহিৰেও বেলেগ বেলেগ আমি ঠাই দেখাব পাৰোঁ। সেয়াই উদ্দেশ্য লৈ আগবাঢ়িছোঁ। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব আৰু লগতে আপোনালোকৰ মৰমবোৰ দিব। থেংক ইউ। আৰু আহি আছে নতুন ভ্লগ এটা।